Hello guys, welcome back to my YouTube channel from Amravati. আজি অলপমান ব্লগটো অলপ আগতকে বোৰিঙতকে অলপ ভাল হ'ব কাৰণ আজি হল দেউল আমাৰ অসমীয়াৰ মতে হল আজি দেউল তো দেউল হলে কি হল আপোনালোকে গুছি নাযাব দেই আজি ব্লগটো সঁচাকৈ কৈছোঁ অলপমান হ'লেও ভাল হ'ব আগতকে আগৰ কেইটাতকে যেনেকুৱা বৰিং হৈ আছিল বৰ্তমান ভাল হ'ব আপোনালোকৰ 3 দিনে ৰখিব দিছোঁ তাৰপিছতো গৈ আছে ন তো আজিৰ কথাটো শুনক যে আজি হল দেউল কালি হল হোলী মানে কাইলৈ মানে অহাকালি হোলী তো আজি হল দেউল মানে কি দেউল হলে মানে কি আমাৰ অসমত কিছুমান বহুত নীতি ধৰা হল ৰীতি ৰিৱাজ আছে যে ধৰা হল দেউলত গৈ কিবা কিবি খৰি চৰি হয় তাৰপাছত কি হয় মই ইমান সঠিককৈ নাজানো পিছত গোটেই গাঁও ঘূৰাই আৰু গোটেই ৰাইজৰ সৈতে তো সেনেকুৱা টাইপৰ কিন্তু ইয়াতে অমৰাৱতীত কেনেকুৱা টাইপৰ জানেনে ইয়াতে মেজি টাইপৰ বনাই কিনে আৰু এতিয়া 1 মিনিট টাইম আছে 6টা বজাত 5:59 হ'ল ন তো 1 মিনিট টাইম আছে তো 1 মিনিটত মানে সিহঁতে জ্বলাব এইটো ধুনীয়া বনাইছে এইটো আপোনালোকক দেখুৱাই আছোঁ আৰু আজি মানে আমি বজাৰ কৰিম মানে আজি আমি বজাৰো কৰিম কি বজাৰ কৰোঁ দেখুৱাই থাকিম আপোনালোকক আগৰ পৰা কৈছিলোঁ যে আমাৰ বহুত প্ৰব্লেম হৈ আছে পইচাৰ যেনে আমি চাউল সদায় কিনি খাব লাগে তো বহুত পইচা অধিকা খৰচ যায় আছে কেতিয়াবা দুপৰীয়াও ভাত নাখাওঁ তো সেইকাৰণে আৰু আজি ভাবিছোঁ গোটেইকেইটা অলপমান কণ্ট্ৰিবিউশ্যন কৰি কিনে ডাঙৰ চাউলৰ বস্তা আনিম কণী এক ট্ৰে আনিম গোটেই তাৰপিছত চাউল কি বুলি কয় পিঁয়াজ আনিম তাৰপাছত আলু আনিম অলপ বেছিকৈ আনিম তেল আনিম বেছিকৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকক আজি ভিডিঅ'টো ভাল হ'বই লাগিব অলপমান হ'লেও ভাল হ'বই তো আপোনালোকে চাই থাকক আগতকৈ মোৰ কোৱা লেভেলটো কনফিডেঞ্চ অলপ বাঢ়িছে কিন্তু মানুহৰ আগত বাঢ়া নাই সেইটোও বাঢ়িব লাহে লাহে তো আপোনালোকে চাই থাকক ধুনীয়া ভিডিঅ' বনাম চাই থাকক গাইজ এইটো বস্তু হয় এইটো মেজিটো এইটো হয় সিহঁতে 6টা বজাত এতিয়া জ্বলাব আৰু ইহঁতে তো এইটোৱে আৰু বস্তুটো আৰু ইয়াতে ৰীতি ৰিৱাজটো আমাৰ অসমত বেলেগ বা বহুত কিছুমান জেগাত বেলেগ চাগে মই সঠিককৈ গম নাপাওঁ এইটোৱে বস্তুটো এইটো চাওক খালি আৰু যেতিয়া জ্বলাই আপোনাক দেখাবলৈ ট্ৰাই কৰিম কাৰণ আমাৰো বহুত দেৰি হৈ আছে তো ময়ো মানে এতিয়া বাহিৰত যাম আপোনালোকে চাই থাকক খালি তো গাইজ আপোনালোকে ভিডিঅ'টো ভালকৈ চাই গম পালে চাগে কেনেকুৱা টাইপৰ এইটো এতিয়া কমপ্লিট কৰি শেষ কৰিব মানুহে আমি আৰু ভাবোঁ মানে কি আমাৰ যেনেকুৱা ৰিৱাজ সিহঁতৰ যেনেকুৱা ৰিৱাজ কি ক'ম আৰু মানে কি ভাল লাগে আৰু বহুত ভাল লাগে প্ৰাইচ মানে কি আপোনালোকে দেখিছে চাগে ভিডিঅ'টোত দেখিছেনে আপোনালোকে যে তাতে কি ধুনীয়াকৈ চাৰিওফালে পানী দি দিয়ে আমি মেজি বুলিয়ে কওঁ সেইটোক তথাপিও চাৰিওফালে পানী দি দিয়ে তাৰপাছত আপোনালোকৰ তাতে বাটাচা আমাৰ যোনটো অসমীয়াত বাটাচা মিঠাই বুলি যে কয় এইটো হোৱাইট কালাৰৰ বাটাচাটো আজিকালি বহুত কাজবিলাকত আমাৰ যোনটো ঘৰুৱা কাজবিলাকত এইটো খায় আৰু মানুহে বাটাচাটো তাতে মানে কি সেইটো মেজিটো খুৱাই মানে তাৰ লগতে পুৰি পেলাই আৰু মানে তাৰপিছত আৰু সকলোৱে এজনে আনজনক সেৱা কৰে যেনেকুৱা আমি বিহুত কৰোঁ এনেকুৱা টাইপৰ আৰু সিহঁতৰ এইটো ৰিৱাজ মানে তো ভাল লাগিলে আৰু এইটো আপোনালোকক দেখুৱালোঁ আৰু বিভিন্ন জেগাত যদি দেখা পাওঁ আমি যাম এতিয়া বাহিৰত ওলাই তো আপোনালোকে চাব এই এটা কথা আপোনালোকক ক'লোঁ আপোনালোকে জানিবও পাৰে বা নাজানাক এতিয়া আজি দেখুৱালোঁ আপোনালোকে চাব ভালকৈ তো ভিডিঅ'টো চাই দিয়ক আমি এতিয়া বাহিৰত যাম কিবা কোৱাত ভুল হ'ব পাৰে তাৰ কাৰণে ক্ষমা কৰি দিব তো এতিয়া আমি বাহিৰত যাম আপোনালোকে চাই থাকক খালি চাই থাকক দেই নাযাব ক'তো তো গাইজ এইটো প্ৰসাদ হয় সিহঁতৰ প্ৰসাদটো এইটো প্ৰসাদে না প্ৰসাদত থাকে নাৰিকল তাৰপিছত চেনি হয় দেখাব পাৰে আপোনালোকে চাওক এইটো নাৰিকল চেনি এইটো প্ৰসাদ হয় আৰু এইটো চাব তো গাইজ এইমাত্ৰ জাষ্ট গম পালোঁ এইটো কথা মানে কি আগতেও গম পাইছিলোঁ কিন্তু মই সঠিক নাছিলোঁ কথাটোক লৈ মানে কি হ'ল মায়ে জাষ্ট ফোন মাৰি কিনে ক'লে যে এইটো আমাৰ অসমতো জ্বলায় মানে কি মই জাষ্ট সৰুৰ পৰা দেখিছোঁ কোনটো বস্তু যেনে মই এতিয়াও মনত আছে আমি মামাহঁতৰ গাঁৱত যেতিয়া গৈছিলোঁ ন গোটেই গাঁওখন ঘূৰাইছিলে কোনোবা কৃষ্ণ হৈ কিনে চাৰিওফালে গাঁওখনত ঘূৰিছিলে সেইবিলাক কথা পূৰা মনত আছে তাৰপাছত কিন্তু মেজিটোৰ কথা ইমান এটা মনত নাই পাহৰিছোঁ চাগে মই কাৰণ মায়ে জাষ্ট ক'লে মায়ে কি কাৰণত ক'লে কাৰণ মায়ে ক'লে যে আমাৰ অসমতো এইটো মেজি জ্বলা কাৰণ আমাৰ মাৰ এই মেজি জ্বলোৱাৰ দিনে মাৰ এখন হাত ভাঙিছিলে তো সেইটো পূৰা মনত আছে মায়ে কেনে ক'লে কথাটো তো এতিয়া আমি বজাৰত যাব ওলাইছোঁ আমি বজাৰ চজাৰ কৰিম আজি চাউল তাউল কিনিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক খালি মজাকৈ চাই থাকক पूरा भरा करके তো গাইছ আপোনালোকে চাব পাৰে
আমাৰ ঘৰৰ ৰুমটোৰ আগততো বহুত সৰু আছিলে ন, এইটো চাওক, এইটো মন্দিৰ হয় চাওক, বহুত ডাঙৰ। হাই, এইটো চবতছে ডাঙৰ, এইটো ইয়াৰে চবতছে ডাঙৰ হয়। বিৰাট গৰম তাতে আৰু জুই, কি ক'ব আৰু আপোনালোকে চাওক, বহুত গৰম। সেই চাবা দিয়ে, চাবাই নেদেই, চাওক গাইজ। আমি ইয়াতে লিভাৰ আৰু পট আনিলোঁ, লিভাৰ পট আমি ধুনীয়াকৈ চাফা কৰি আছোঁ, এতিয়া বনাম। আৰু একেবাৰতে আমি বজাৰ কৰিলোঁ এইবিলাক মছলা, ৰংগুড়া, তাৰপিছত আমাৰ নিমখটো আছে। তাৰপাছত এইবিলাক বজাৰ একেবাৰতে কৰি থৈ দিলোঁ। মানে পিঁয়াজটো কৰা নাই, পইচা অলপ কমি গ'ল, মানে কি তেলটো বেছিকৈ আনিলোঁ। আলু অলপ 2 কেজিমান আনিছোঁ, পিঁয়াজ আধা কেজি মানে আনিছোঁ। আৰু এইটো পিঁয়াজত নলাটো হয়, বহুত পায় ইয়াতে, বিলাহী, জলকীয়া। তাৰপাছত এইটো আমাৰ 30 কেজি চাউলটো, 30 কেজি চাউলটো হয় এইটো আমাৰ। তাৰপাছত ধনিয়া চনিয়া আনিলোঁ। তাৰপাছত এইটো কলহ হয়, কলহ, ইয়াতে পানী ঠাণ্ডা হৈ থাকে, আমি ইয়াতে গৰম ন, তো ঠাণ্ডা কৰি ৰাখিবলৈ এইটো কলহ হয়। তো আপোনালোকে চাই থাকক, আৰু আপোনালোকক ৰেচিপিটো দেখুৱাব পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু ভালকৈ, কাৰণ বহুত মানে লেট হৈ আছে ন, তো ভোকো লাগিছে বহুত। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু পৰাপক্ষত আপোনালোকক দেখুৱাম আৰু মাংসটো। তো চাই থাকক, আৰু বনাম মই দেই, মুকুট মই বনাম, গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাইজ আপোনালোকে মানে কি দেখাটো পালে ন, কি যোগাৰ কৰিলোঁ, কি যোগাৰ কৰা নাই। তো মানে কি আমাৰ অলপ বহুত দেৰি হৈ গ'ল ন, তো সেইকাৰণে মানে কি ধৰা হ'ল, আমি সোনকালে বনাই দিলোঁ ভাতটো। আপোনালোকক নেদেখালোঁ ৰেচিপিটো কেনেকুৱা ধৰণৰ হ'ব, ৰ'বক লাইটটো দি দিছোঁ। তো গাইজ আমি লাইটটো দি দিলোঁ এতিয়া। তো মানে কি হ'ল, আপোনালোকক ক'লোঁ যে যেনেকৈ নহয়, আপোনালোকক মই দেখুৱালোঁ কি যোগাৰ কৰিলোঁ, যে তেল লাগিব, তাৰপাছত আদা নহৰু, আমি আদা নহৰুটো কাটি দিছোঁ হা, বটি দিয়া নাই, কাটি দিছোঁ। তাৰপিছত আমি ধনিয়া যোগাৰ কৰিলোঁ, তাৰপাছত আপোনাৰ আলু নিদিলোঁ, কাৰণ আমি বিশেষকৈ আমি আলু নিদিলোঁ, কাৰণ আমি শকত মানুহ ন, তো ইমান আলু নিদিওঁ আৰু আমি মানে। তাৰপিছত বিলাহী কাটি দিলোঁ। তো আপোনালোকক মানে কি আমি বনাই দিছোঁ, জাষ্ট মানে কি আপোনালোকক আমি দেখুৱাব নোৱাৰিলোঁ দেৰি হোৱাৰ কাৰণে, কাৰণ আমি বহুত ভোক লাগিছে। আপোনালোকক কৈছোঁ ন, দুপৰীয়া ভাত খোৱা নাই, তো আপোনালোকক মানে কি আমি জাষ্ট বনাই দিলোঁ ন, আপোনালোকক এতিয়া কালাৰটো দেখুৱাম খোৱাৰ টাইমত। আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, তবে চাই থাকক। বৰিং লাগিছে নেকি? তো বৰিং যাতে নালাগে তাৰ কাৰণেতো আপোনালোকক আজি দেখুৱাই দিলোঁ। তো আপোনালোকে 3 দিন ৰখিব দিছোঁ ন আপোনালোকক। তো তাৰপাছত আপোনালোকক মুম্বাই কমপ্লিট দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো চাই থাকক। তো গাইজ আপোনালোকক যিহেতু কেনেকৈ বনালোঁ, কিখিনি টাইমত কি দিব লাগে আপোনালোকক নক'লোঁ, কাৰণ আমাৰ বহুত দেৰি হৈ গ'ল, কাৰণ আমি দুপৰীয়া ভাত খোৱা নাই। তো সেইকাৰণে ৰাতি আমি ভালকৈ ভাত খাম বুলি ভাবিলোঁ। তো সেইকাৰণে আমি সোনকালে জল্দি বনাই দিওঁ, কাৰণ সকলোৱে ক'লে, আমাৰ ৰুমৰ প্ৰত্যেকজন পাৰ্চনে ক'লে যে সোনকালে ভাতটো বনাই দিয়ে, কাৰণ আমি দুপৰীয়া ভাত খোৱা নাই, তো ৰাতি আমি ভালকৈ খাম বুলি ভাবিছোঁ। তো আপোনালোকে চাওক কেনেকুৱা কালাৰ আহিছে, আৰু মুকুটে বনাইছে, মানে মুকুট মানে মই, আপোনালোকে চাই থাকক। এতিয়া বেছি একো মছলাৰ প্ৰয়োগ কৰা নাই, জাষ্ট হালধি দিছোঁ, জিৰা গুড়া দিছোঁ, আদা নহৰু দিছোঁ, আৰু চিকেন মছলাটো দিছোঁ, জাষ্ট সেইখিনিয়ে দিছোঁ। তো আপোনালোকে চাওক। আৰু ইয়াতে মানে কি আমাৰ বেলেগ ধৰণৰ কুক আছে, মানে ধৰক মাংসটো মই বনাওঁ, তাৰপাছত ইকবালে শুকান মাছ বনাই, বা জুলিয়াছে শুকান মাছ বনাই কেতিয়াবা, তাৰপিছত আৰু কণীও বনাই জুলিয়াছহঁতে বা ইকবালহঁতে, খালি মাংসটো মই বনাওঁ। বাকী পালেং শাক যেতিয়া বইল কৰোঁ, আমি বইলো খাওঁ, আপোনালোকক দেখাম কেতিয়াবা যে আমি বইল মাংস কেনেকৈ বনাওঁ। তো সেইটোও ৰেচিপি এটা দিম, আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু কেনেকুৱা হৈছে কমেণ্টত জনাই দিব আপোনালোকে কেনেকুৱা লাগে। আৰু বেছি গৰম লাগি আছে, কাৰণ ইয়াতে আপোনালোকক কৈছোঁৱে আগৰ ভিডিঅ'টো যে মহাৰাষ্ট্ৰত বহুত বেলেগ ধৰণৰ গৰম। আজি 42 ডিগ্ৰী চেলচিয়াছলৈকে গৰম গৈছে, আৰু বা এপ্ৰিল, জুন, জুলাই কিমান যায় তেতিয়ালৈকে। তো আপোনালোকক কৈ থাকিম বাৰু কেনেকুৱা গৰম পৰে, বহুত মানে গৰম পৰে, আমি থাকিব নোৱাৰোঁ ৰুমত ভালকৈ, কুলাৰ দিলেও গৰম লাগে, খালি ৰাতিৰ টাইমখিনি অলপমান ঠাণ্ডা লাগে। তো আপোনালোকে কালাৰটো কেনেকুৱা হৈছে আপোনালোকে কওক, আৰু কমেণ্টত জনাই দিব কালাৰটো কেনেকুৱা লাগিছে আপোনালোকৰ। তো গাইজ ভিডিঅ'টো চাই থাকক, এতিয়ালৈকে শেষ হোৱা নাই। তো গাইজ আমি ভাত চাত খাই পূৰা টিপটপ, এতিয়া আমি শুবলৈ ওলাইছোঁ। তো গাইজ মানে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। প্লাছ আপোনালোকে মানে কি মাংসটোৰ কালাৰ চাই কিনে কেনেকুৱা মজা পালে আপোনালোকে কমেণ্টত জনাই দিব, আৰু কিবা যদি ভুল হৈছে তো ক্ষমা কৰি দিব। আপোনালোকে বাৰ ক'ম এইখিনি কথা, কাৰণ ভুল হ'ব পাৰে, আপোনাৰ মানুহ মাত্ৰেই ভুল হয়। তো ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিব। প্লাছ আমি ভাত চাত খালোঁ, এতিয়া আমি টোপনি যাম। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কমেণ্ট কমপ্লিট কৰি দিব। জয় আই অসম, পিছ, গুড নাইট।